তো হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি বহুদিনৰ মূৰত এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। তো আজি এতিয়া গৈ আছোঁ আমি খানাপাৰা ফিল্ডলৈ। তো কি কাৰণত গৈ আছোঁ হয়তো কিছুমানে গম পাইছে, কিছুমানে পোৱা নাই। তো এটা মোৰ জীৱনৰ এটা চৰম প্ৰাপ্তি বুলি ক'ব লাগিব। তো মই এতিয়া চাকৰি পালোঁ। তো সেই চাকৰিটোৰ আজি এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যাই আছোঁ। তো বহুতে এটা ভাল লগা অনুভৱ। তো তাত গৈ কি হয় সকলোখিনি আপোনালোকক ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ ৰিজাল্টটো 18 তাৰিখে দিছিলে। তো ৰিজাল্টত কিছুমানৰ হয়তো ভাল ফলাফল আহিলে আৰু কিছুমানৰ বাৰু ফলাফল দেখুৱাব নোৱাৰিলে, কিন্তু অলপমান নাম্বাৰৰ কাৰণে হ'লেও তো কিছুমানে বহুত দুখটো লাগেই। বহুত কষ্ট কৰাৰ ফলত অকণমান নম্বৰৰ কাৰণে আৰু কিছুমানে ৰৈ যায়, কিছুমানে পাই যায় চাকৰিটো। তো সেইকাৰণে বহুত বেয়া লাগে। তো মন বেয়া নকৰি আৰু নতুন নতুন পোষ্ট আহি আছে, তো সেইবিলাকত এপ্লাই কৰক। তো এদিন নহয় এদিন ছাকচেছ হ'বই। আৰু মোৰ এই নতুন জীৱনৰ আৰম্ভণি বুলি ক'ব লাগিব। তো ইয়াতে বহুত বাধা বিঘিনি আহিব, আৰু মই যাতে ভালদৰে ট্ৰেইনিং কৰি আহিব পাৰোঁ, সকলোৱে মোক আশীৰ্বাদ কৰিব। তো বিশেষ নকওঁ আৰু। তো আমাৰ এতিয়া গাড়ী আহি আছে, তো গাড়ীত আমি যাম। তো মোৰ দেউতা যাব, ভিনদেউ যাব আৰু মামা যাব। তো আমি চাৰিওজন যাম। তো বলক। কিছুমানে সফল নোহোৱাৰ বাবে বহুত দুখ কৰি আছে। তো সেইটো একদমেই নকৰিব। দুখ মানে অলপতো দুখ লাগে, বহুত কষ্ট কৰা যায়, কিমান কষ্ট কৰা যায়। ৰাতিপুৱা ৰানিং কৰা যায়, দুপৰীয়া গধূলি। তো তেনেকৈ বহুত ৰানিং কৰি আৰু দুপৰীয়া ৰ'দত ৰানিং। আৰু মই এটা কথা কৈছোঁ, দৌৰাৰ সমান কষ্ট মোৰ মতে নাই বুলি ক'ব পাৰি। দৌৰোতে যিমান কষ্ট হয়, তাৰমানে এইটো আৰু ক'ব নালাগে, দৌৰাবিলাকে জানে। তো বহুত কষ্ট কৰাৰ ফলত কিছুমানে হয়তো চাকৰিটো পাইছে, আৰু কিছুমানে অলপৰ কাৰণে ৰৈ গৈছে। তো তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তোমালোকে দুখ কৰি বহি নাথাকিবা। অলপৰ কাৰণে হৈছে, মানে নাপালা, কিন্তু আৰু তোমালোকে কষ্ট কৰি যোৱা। কিন্তু কষ্ট কৰিলে ফল এদিন হ'লেও পাবা, সেইটো কিন্তু চিয়'ৰ, মই কৈছোঁ। আৰু দুখ মনে এটাত ফেইল হ'লা বুলি আৰু একদম নাই মোৰ একেবাৰে এইবিলাকত মন নাই, তেনেকৈ বহি নাথাকিবা। কষ্ট কৰি যাবা, ফল এদিন হ'লেও পাবা। মই এইটো কিন্তু 100% দিছোঁ তোমালোকক। তো সেইখিনিয়ে। तो আমার গাড়ি আহি গ'ল। তো চলো। ইগনাৰ তাৰিখত কিন্তু জাম কিন্তু বহুত আছিল দে, বাপৰে বাপ। জামত মোটামুটি 1.5 ঘণ্টামান জামতে ফাঁচি আছোঁ মানে অলপ এনেকৈ যাই আছোঁ আৰু দে। এইজন মোৰ দেউতা, আৰু সেইফালে সেইজন মোৰ ডাঙৰ মামা হয়। তো ৰাতিপুৱা খালী পেটে গৈছিলোঁ না, তো অলপ কিবা খাবৰ কাৰণে আহিলোঁ আৰু অলপমান ছাইডত। বা খাবৰ কাৰণে লাইন পাতিব লগা হৈছিল, ইমান ভিৰ। অৱশেষত আহি পালোঁ দিয়ক সেই ঠাইখিনি। বাপৰে, ইমান ডাঙৰ জনসমাৱেশ জীৱনত দেখাই নাছিলোঁ, ইটাকলৈকে দেখা নাই আৰু। বহুত মানুহ হৈছে, তাৰমানে ইমান ডাঙৰ মঞ্চ, আৰু ইফালে একদম ইমান ডাঙৰ পেণ্ডেল। বাপৰে বাপ, সঁচাই বহুত ভাল লাগে। আৰু মই যিটো ডিপাৰ্টমেণ্টত চাকৰি পাইছোঁ, তো সেইটো ডিপাৰ্টমেণ্ট হৈছে আছাম কামাণ্ডো বেটেলিয়ন। আৰু এপইণ্টমেণ্টবিলাক হাতে হাতে নিদিয়ে। প্ৰায় কেইটামান ডিপাৰ্টমেণ্টত তাৰমানে কেইজনমানক 10জনমানক মাতি নি কিনে ষ্টেজত হাতে হাতে এপইণ্টমেণ্টকেইখন দিব। আৰু আমাক মানে প্ৰায় আৰু বাকী যি ডিপাৰ্টমেণ্ট আছে, চব ডিপাৰ্টমেণ্টৰে অফিচিয়েল ৱেবছাইটত এপইণ্টমেণ্টবিলাক ডাউনলোড কৰি ল'ব লাগিব নিজে। আৰু মোৰ দিব আপোনাৰ SLPRB ৱেবছাইটত আমাৰ আৰক্ষী বিভাগখিনি দিব। তো গোটেইখিনি দিব তাতে। তাৰপিছত আৰু এতিয়া ডাউনলোড নহয়, তো মিটিং শেষ হোৱাৰ পিছতে ডাউনলোড হ'ব।
আৰু যিখিনি ঠাইত মিটিং চলি আছে তো তাত আমাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈ দিছে। তো নাজানো আৰু কিয় বন্ধ কৰি থৈ দিছে, বন্ধ কৰিব নালাগে, সেইটো তেওঁলোকৰ কথা। তাত বন্ধ কৰি থৈ দিছে। আৰু এয়া চাওকচোন মানুহ একদম চাৰিওফালে, একদম ইয়াৰ পৰা একদম মঞ্চত কোন আছে একদম চিনিয়ে নাপায়। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিল ষ্টেজলৈ। তো আৰু অসম সংগীতটো সন্মান জনাবলৈ দিছে সকলোকে থিয় হয়। যে আমাৰ অভিযন্তাসকলেও নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে আপোনালোকে নিষ্ঠা আৰু সততাৰে সৈতে কাম কৰিব। মই অলপ আগতে কৈছো যে অসমত আমি আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম। মই ৰাইজক ক'ব খুজিছো। তো এনেদৰে আমাৰ মিটিং শেষ হ'ল। তো বেছি সময় নাছিলে মিটিং, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অকণমান ভাষণ দিছে আৰু এজনে ভাষণ দিছে অলপমান। তো সেইখিনিতে সমাপ্ত হ'ল মিটিং। আৰু এইফালে এতিয়া আমি যাব লাগে। আৰু এইটোৱে আছিল এটা সৰু সুৰা ভিডিঅ', এটা স্মৃতি হিচাপত ৰাখি থ'লোঁ মই মোৰ চেনেলটোত। তো ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু চেনেলটোত যদি প্ৰথমবাৰ ভিজিট কৰিছে তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু সদায় এনেদৰে মৰম দি যাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। জয় অসম।